আজি যিহেতু শনিবাৰ সেয়েহে শনি মন্দিৰলৈ এপাক যাওঁ বুলি ভাবি ওলালোঁ আৰু এয়া শনি মন্দিৰ পালোঁ। কামাখ্যা গেটতে আছে। কামাখ্যা গেটত আছে যিহেতু আমাৰ পৰা বেছি দূৰ নহয়, স্কুটি দি গ'লে খুব বেছি 5 মিনিট সময় লাগে। আৰু গ'লোঁ, পূজা কৰিলোঁ। বহুদিনৰ মূৰত যোৱা নাছিলোঁ, 2-3 সপ্তাহমান। আৰু এয়া বাইদেউৰ দোকানখন, এই দোকানখনৰ পৰাই লওঁ আৰু সিফালে দাদাজন, বেছিভাগ দুজনৰ পৰাই লোৱা যায় আৰু বস্তু কিবা ল'ব লাগিলে। আৰু ইফালে এইটো মন্দিৰটো এয়া, আৰু এয়া হাজবেণ্ড ৰখি আছে, মানে আজি দেওৰৰ ছোৱালীজনী গাঁৱৰ পৰা আহি আছে, তাইকো একেলগে লৈ যাব লাগিব। সেয়ে হাজবেণ্ডকো অলপ সময় ৰাখি থৈ দিছোঁ। এয়া তাইক ল'লোঁ, লৈ পেলাই আমি এনেকৈ গৈ আছোঁ। এয়া আমাৰ ৰাস্তাটো ওপৰ, এয়া আদেংগিৰিলৈ বুলি কামাখ্যা গেটৰ পৰা গৈ আছোঁ। এইখিনি আৰু ইফালে তাই মাজত, মই আৰু হাজবেণ্ড। আৰু এয়া ঘৰ পালোঁ। ইফালে আমাৰ টিকলি কেইজনী, তাই দেখিয়ে মানে মৰমতে থাকিব নোৱাৰা হৈছে। আৰু সিহঁতে বহুত ধুনীয়াকৈ শুই আছে, গৰম কাৰণে নেকি সিহঁতে বহুত শুই আছে। ইয়াত সৰু দুজনী